হেল্ল' ফ্ৰেণ্ডছ, আজি মই গৈ আছোঁ কলেজলৈ। আজি ইণ্টাৰেষ্টিং হ'ব গৈছে। কি হৈ আছে নকওঁ, এতিয়া মই পাছতহে ক'ম। তো সেইকাৰণে শেষলৈকে চাই থাকক। আজি মই ভিডিঅ'টো স্কিপ নকৰিব দেই, সঁচাকৈ কিন্তু ইণ্টাৰেষ্টিং হ'ব গৈ আছে। আৰু এইফালে আমি টমটমৰ উঠি আমাৰ কলেজলৈ গৈ আছোঁ। আৰু এইফালে কলেজ পাই আমাৰ আইডেণ্টি কাৰ্ড চেক কৰিছে। আৰু এতিয়া আমি ভিতৰলৈ যাওঁ আৰু গৈকে আমাৰ লগৰকেইটাক পাই গ'লোঁ। এনেকৈ মাত বোল দি কৰি সেইখিনি স্কিপ কৰিছোঁ, শুনোৱাই নাই। আৰু এইফালে দেখিছেনে বেনাৰ মাৰি থৈ দিছে। তো কি হৈছে জানেনে, আজি আমাৰ কলেজত এতিয়া নকওঁ, অলপ সময় ৱেইট কৰক। তো এতিয়া ভিডিঅ'টো চাই থাকক। এনেকুৱা আমি ভিতৰলৈ সোমাই আহি ল'লোঁ। আৰু আহি দেখিলোঁ ইয়াত পুৰা ল'ৰা ছোৱালী জাম হৈ আছে। মানে কি হৈছে জানে, এইটো আইডেণ্টি কাৰ্ড চেক কৰিছে। কাৰণ আজি অলপ মানে ইণ্টাৰেষ্টিং হ'ব গৈ আছে বুলি ক'লোঁ ন, ধামাকা হ'ব গৈ আছে ন। সেইকাৰণে এইফালে মই চাওক দেখাই দিলোঁ। আৰু যাব ক'লে আইডেণ্টি কাৰ্ড দেখাই দিলোঁ। আৰু ওপৰত গৈ আছোঁ। কি হৈছে জানেনে, কৈ আছে শুনা, আমাৰ আজি কলেজত ইলেকশ্যন আছে। তো সেইকাৰণে আজি আমাৰ আইডেণ্টি কাৰ্ড চেক কৰিছে। আৰু মানে এইবিলাক হৈ আছে। আৰু এটা কথা জানেনে, আমাৰ কলেজত আজি ইমান সোপা ষ্টুডেণ্ট আহিছে। আৰু মই এইফালে আইডেণ্টি কাৰ্ড লৈ মানে ভিতৰত গৈ আছোঁ কি জানে, ইণ্টাৰেষ্টিং হ'ব। এই লগৰকেইজনী দেখিছেনে, লগৰকেইজনী দেখিছে মানে কি, সিহঁতে ভাবিছিলে মই তলত আছোঁ, মোৰ কাৰণে ৰখি আছিলে। তো মই তাই ওপৰ পালোঁ, সেইকাৰণে সিহঁতৰ মুখখন ফুলা চাওকচোন। মোৰ ওপৰত পূৰা খং মানে। আৰু এনেকৈ আমি গোটেইজনীয়ে ভোট দিব গ'লোঁ। আৰু ভোট দি কৰি লৈ আহাখিনি দেখাই আছোঁ বলক। আৰু এইফালে ভোট দি কৰি লৈ আহি গ'লোঁ। দেখিছেনে, গৰমত ঘামি একদম সঁচা ভোট দিছোঁ দেই আমি, মিছা ভোট দিয়া নাই বাৰু। তো এতিয়া বাকীখিনি চাই থাকক দেই। এই দেখিছে গৰমৰ পূৰা ঘামি জামি চাওক, একদম চকু পানী ওলোৱা নিচিনা হৈছে, মানে কান্দি থকা নিচিনা। আৰু এইফালে দেখিছে মমি, সিফালে সুজাতা আৰু এইফালে মমি। আৰু এইফালে হৈছে চুকুৰি। আৰু তাই মানে মোৰ মুখখন ঢাকি দিছে, মানে তাই মানে নাকত জখ ওলাইছে। তো সেইকাৰণে। আৰু এনেকুৱা আমাৰ কলেজৰ বাউণ্ডাৰীখিনি দেখিছেনে, গোটেইখিনি মানে ল'ৰা ছোৱালী আছে। কোন কেনেকুৱা আৰু মানে পাছফালে আৰু এইফালে কথা পাতি আছে আৰু টেনশ্যন পূৰা। আৰু এইফালে আমি এটা ৰিলচ বনাই দিলোঁ, লগৰকেইজনী মিলি লৈ এটা ৰিলচ বনাই দিছোঁ। আৰু ৰিলচ বনাই লৈ আমি আহি গ'লোঁ কেণ্টিনত। এইফালে সিহঁতে ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলে, আমি দিছিলোঁ চাওমিন। তো সেইখিনি অহা নাছিলে, সিহঁতক ফাৰ্ষ্টত দি দিছিলোঁ। আৰু খাব মানে শান্তি দিয়া নাই, আৰু মানে সিহঁত নাখায়, আমি অহালে মানে আমাৰ অহালৈ ৱেইট কৰি আছে। তো এইফালে দেখিছে, আৰু এইফালে দেখিছেনে ডাৱৰীয়া হৈ গৈছে, মানে বৰষুণ আহিব। তো সেইকাৰণে গোটেই ডাৱৰীয়া আপোনালোকক দেখাই দিছে আমাৰ কলেজত। কাৰণ আমাৰ দিনটো আজি আমি কি কৰোঁ কলেজত সেইখিনিয়ে, মানে ইলেকশ্যনৰ হয়। আৰু এইফালে গোটেই ল'ৰা ছোৱালীবিলাক মানে বাহিৰত ওলাই আছে। আৰু বতৰটো ডাৱৰীয়া যেতিয়াকৈ। আৰু দেখিছে এইফালে বতাহ মাৰিছে, মই কৈছিলোঁ ন, বতাহ মানে কি বৰষুণ দিব। তো সেইকাৰণে অলপ পাছত বৰষুণ পৰিবও চাগে। তো সেইকাৰণে বতাহ মাৰিছে। আৰু দেখিছে ফাইনেলি বৰষুণ চাওক, আমাৰ কলেজৰ বৰষুণ। আৰু ল'ৰা ছোৱালীবিলাক দেখিছে। আৰু বৰষুণ দিলে, কলেজত বৰষুণ দিলে ভালেই লাগে। কিন্তু গুৱাহাটী এটা ইণ্টাৰেষ্টিং কথা কি জানে, গুৱাহাটী অলপ বৰষুণ দিলে বানপানী হয়। তো আজি বানপানী হ'বই। তো এনেকৈ বৰষুণ দি আছে, ইমান বৰষুণ দিলে। আৰু এনেকৈ কি হ'ল জানেনে, 5:30 বাজি গ'ল। তো এতিয়ালৈকে ৰিজাল্ট দিয়াই নাই। ৰিজাল্ট দিব বুলি ৱেইট কৰি আছোঁ, এতিয়ালৈকে ৰিজাল্টে দিয়া নাই। ৰিজাল্ট দিব বুলি সঁচাকৈ ৰিজাল্ট দিলে বুলি ভাবি আমি ভিডিঅ'টো কৰিছিলোঁ। তো এতিয়া নাই। আৰু এইফালে আহি এনেকৈ ৰখি আমি ভিতৰ পাই গ'লোঁ। ইলেকশ্যনৰ এয়া মানে কোনে কিমানটা মানে ভোট পাইছে তাকে হিচাপ কৰি আছে। আৰু ছাৰহঁতে আগত কৈ আছে, আমি পাছত বহি আছোঁ, মোৰ লগৰজনী আৰু মই। সেয়া আমি দুইজনীয়ে দেখাই দিছোঁ, দেখিছে। আৰু ফাইনেলি জিকি গ'ল। তো ইমান হুলস্থুল হৈছে, দেখিলে শুনাই পাইছে চাগে, বাপৰে ইমান হুলস্থুল কৰিছে। কিন্তু জিকি গ'ল, কোন জিকিলে এতিয়াও নাজানো। কিন্তু পাছত গম পালোঁ কোন জিকিলে। তো মানে কি কৈ আছোঁ আমি কোন জিকিলে হা। তো এই দিছে জমনি কৰিছে। এনেও ফূৰ্তি লাগেই জিকিলে। অত দিনৰ পৰা ৱেইট কৰি আছে। এতিয়া নতুন GS হ'ব আমাৰ কলেজত। আমাৰ কলেজখন কোনখন হৈছে জানেনে, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ হয় আমাৰ কলেজখন নাম। তো GS হৈছে, মানে আজি GS হৈছে। আৰু এইফালে মানে কি আধা ৰখাই দিছোঁ, মানে মই পাছত কৈ আছোঁ সেইখিনি। এইফালে আমাৰ মানে GSক লৈ গৈছে। GS মানে কি যোন মানে উঠিলে, তো সেইবিলাকক মানে এখন গাড়ীত লৈ গৈছে। তো ইয়াত মানে অলপ হাংগামা হ'ব বুলি সন্দেহটো আছিলে, পাছত গম পাইছোঁ হৈছেও বুলি। তো এইফালে মানে গৈ আছে, সিহঁতে যাবগৈ। আৰু আমি কৈছোঁ আৰু ধুমা ব'লা বুলি, এসপাত ৱেইট কৰি লাভ নাই। কাৰণ মাৰামাৰিত আমাৰ মানে মাথা ফাটিব মন নাই। এইফালে পিটন চিটন খাব মন নাই। কাৰোবাৰ পিটন খালে কি হ'ব। সেইকাৰণে ধুমা মোৰ লগৰজনী কৈছোঁ ব'লা বোলো, আমি যেনি যাওঁ। আৰু সঁচাকৈ হৈছেও সেইখিনি। আৰু এইফালে আমি মানে মই ৰুম পাই গ'লোঁ। এতিয়া কেইটা বাজিছে জানে, 6:30 বাজিছে। তো এতিয়ালৈ ভিডিঅ'টো